বন্ধু বান্ধৱীসকল পুনৰ আহি পৰিছে এটি দুখবৰ সিদ্ধান্ত বীৰ সূৰ্যবংশী নিশ্চয় আপোনালোকে বহুত ধাৰাবাহিকত দেখিবলৈ পাইছে এইজন অভিনেতাক সিদ্ধান্ত বীৰ সূৰ্যবংশী আৰু আমাৰ মাজত নাই চিৰদিনৰ বাবে গুচি গ'লে অজান দেশলৈ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ জিমত ব্যায়াম কৰি থকাৰ অৱস্থাতে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স হৈছিল ৪৬ বছৰ জানিব পৰা মতে মুম্বাইৰ এখন জিমত ব্যায়াম কৰাৰ সময়তে অভিনেতাজন হৃদৰোগত আক্ৰান্ত হয় তেওঁক লগে লগে চিকিৎসালয় নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাত অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে উল্লেখযোগ্য যে সিদ্ধান্ত বহুত টিভি অনুষ্ঠান যেনে টিভি অনুষ্ঠান কুসুম কচৌটি জিন্দেগী কি কৃষ্ণ অৰ্জুন জমিন সে আসমান তক কিয়া দিল মে হে গৃহস্থী আদিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল এইজন অভিনেতাই অভিনেতাজনৰ বিয়োগৰ খবৰটো পাই বৰ্তমান সকলোৱে মৰ্মাহত হৈ পৰিছে অভিনেতাজনৰ বিদেহী আত্মা চিৰশান্তি কামনা কৰিছো এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ